গোটেই সন্মানেৰে ভৰ্তি হৈ আছে গোটেই ৰুম দেখিছে নাই ৰাইজকো মৰমৰ উপহাৰটো দিম বুলিয়েই মই এই সংগ্ৰহালয়টো বনাব বিচাৰিছোঁ কাৰণ এখন ইংলিছত আৰু এখন সংস্কৃতত সূতা দিয়া নাই মই এইটো টোটেলি মণি আছে অকল মণিৰে ইয়াৰ আগটো দিছোঁ ডিজাইনটো জেমছ অফ আছামৰ আজিৰ এপিছ'ডত মই আপোনালোকক চিনাকি কৰাই দিম হেম প্ৰভা চুতীয়া আইতাক তাঁতত গুণমালা বৈ আছে দেখিছে তাঁততে বৈ আছে ভাবি চাওক আৰু অকল এখনেই নহয় এনেকৈ বহুত কেইখন আছে আৰু 4খন আছে এখন লগাই 5খন আৰু এইখন তেওঁ আৰম্ভণি কৰিছিল ফেব্ৰুৱাৰী 2022 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছিল আজি এয়া হৈছে 2023 মানলৈকে এইটো ফেব্ৰুৱাৰীটো শেষ নহয় অহা বছৰ শেষ হ'ব 2 বছৰ লাগিব ভাবক ইংলিছ ট্ৰেন্সলেশ্যন হিন্দী অসমীয়া চব ভাষাতে কৰিছে এতিয়া বৰ্তমান কৰি আছে গুণমালা ইংলিছত চাওক আৰু এই ইংলিছৰ যোনখিনি ট্ৰান্সলেশ্যন তেওঁ লৈছে এই বুকখনৰ পৰা এই যোনখন বুক দেখিছে ইয়াত লিখা আছে ধুনীয়াকৈ গুণমালা বুলি এখনৰ পৰা তেওঁ তাত লিখি লৈছে লিখাৰ পাছত ইয়াত বৈ গৈ আছে আমি যেতিয়া আমি গামোচা বওঁ বা যিকোনো বস্তু বওঁ ৰোলটো আমি এইফালে কৰোঁ হয় নাই এইফালে ৰোলটো হয় আৰু এইফালে ভৰি মৰা যায় কিন্তু আইতাই এইফালে ৰোল কৰা নাই কাৰণ আছে ৰোলটো আছে সেইফালে সেই তলত দেখিছে কাৰণ ইয়াত যদি এইফালে ৰোল কৰে কি হয় ভৰিটো মাৰিব নোৱাৰিব সেইকাৰণে এইফালে ৰোল নকৰি পেলাই আইতাই কৰিছে এইফালে ৰোল এইটো অলপ প্ৰচেছটো অলপ ইউনিক তলৰ ফালে ৰোল কৰিছে দেখিছে গোটেই ৰোলটো তলৰ ফালে আছে এইটো 1 বছৰ হ'ব ইমানখিনি হৈছে এতিয়া আৰু 1 বছৰ আছে বাকী আৰু এতিয়া বওঁতে এৰি ব্যৱহাৰ কৰিছে আৰু কি ব্যৱহাৰ কৰিছে দিগটো এৰি বাণীটো মানে আখৰখিনি সেউজীয়া ঊলৰ হয় এই আখৰখিনি আৰু এই যিটো বাণী বৈছোঁ এইটো এই বাঁহৰ কাঠিটো বৈছোঁ এইখিনি বাঁহৰ কাঠি হাতেৰে কটাৰীয়ে মানে সৰু সৰুকৈ বনাই লোৱা হৈছে আৰু এই কাঠিটো মই টোটেলি ইয়াত সূতা নাই অকল বাঁহৰ কাঠিৰে বৈ গৈছোঁ গোটেই গ্ৰন্থখন বাঁহৰ কাঠিৰে হ'ব গোটেই গ্ৰন্থখন গোটেই বাঁহৰ কাঠিখিনি কেনেকৈ সোমাই গৈ আছে আৰু মোৰ চানেকি বুলিবলৈ এইখনেই মই কিতাপ চাই কিতাপৰ পৰা পোনপটীয়াকৈ তুলি যাওঁ ইয়াত মানে যিখন মানে ইয়াত আখৰখিনি তোলোতে ইয়াত মনৰ ধাৰণাৰে ক'ত কি দিলে হ'ব তেনেকৈ ধাৰণা কৰি তুলি যোৱা হয় ইয়াত কিন্তু বেলেগ অন্য চানেকি নাই 13 চনৰ পৰা আৰম্ভ কৰিছিলোঁ কিন্তু 62 মানে মোৰ এতিয়া অহা বহাগত 62 শেষ হ'ব মোৰ 63 হ'ব মই বহাগত জন্ম গতিকেলৈ 62 শেষেই হ'ল আৰু মই কিবা এটা এতিয়ালৈকে কৰিব পাৰিছোঁ বুলি ভবা নাই কিবা এটা কৰিব পাৰিম নে নোৱাৰিম মোৰ সেইটোৱে সন্দেহ হৈছে কাৰণ বয়সটো গৈ আছে চেষ্টা কৰোঁ একদম মানে মানুহক যেতিয়া আমি পটককৈ লগ পাওঁ এটা পজিটিভ বাঢ়ে মানে যোনটো আপোনাৰ পজিটিভ এনাৰ্জি মানে আপুনি যে কৰি গৈ আছে নিগেটিভটো ভবা নাই কৰি গৈ আছে আপোনাৰ বয়স যিমানে হওক লাগিলে কৰিম বুলি ভাবি আছোঁ পজিটিভ ভাইবটো মই ফিল কৰিছে কাৰণ কৈছে দিছে পাৰিব কেন নোৱাৰিব তাকে ভগৱানৰ কৃপা ৰাইজৰ আশীৰ্বাদ যদি হয় নিশ্চয় হ'ব আমাৰ যিসমূহ তাঁতশাল এতিয়া বৰ্তমান আমি ঘৰত ৰাখিছোঁ বা আমি দেখি আহিছোঁ সেই তাঁতশালতকৈ এখন অলপ বেলেগ হয় কাৰণ এখন তাঁতশাল যোনখন তাঁতশালৰ আৰম্ভণি যদি মই কওঁ কেনেকৈ হৈছিলে ডিজাইনটো মানে সেই ডিজাইনটো ইয়াৰ পৰা আৰম্ভণি হৈছে যিসমূহ ডিজাইন এতিয়া বনিছে এখনৰ পৰাই সৃষ্টি হৈ ইভলভ হৈ বনি গৈ আছে এতিয়া আধুনিক বুলি ওলাইছে মেচিনৰো ওলাই গৈছে বহুত ধৰণৰ ওলাই গৈছে আৰু আইতাই এখন তাঁতশালতে যিসমূহ গামোচা বৈছে এই গ্ৰন্থ বৈছে চবতে এইখন তাঁতশালৰ পৰাই বৈ গৈ আছে আৰু একদম তেতিয়া দিনৰ পৰাই বহুত আগৰ পৰাই এখনতে যি ব্যৱহাৰ কৰিছে এখনতে যি বনাই গৈ আছে ভাবক 12টালৈকে ইয়াতে তাঁত বৈ থাকে বৈ আইতাই কৈছে যে ইয়াতে শুই যায় চাওক ইয়াতে কাম কৰি মেলি ইয়াতে শুই যায় ভিতৰলৈকে নাযায়গৈ আৰু খোৱা ঘৰ আমি আহি গ'লোঁ ভিতৰলৈ আৰু এইফালে চাওক গোটেই সন্মানেৰে ভৰ্তি হৈ আছে গোটেই ৰুম দেখিছে নাই একদম ওপৰৰ পৰা তলৰলৈকে তলৰ পৰা ওপৰলৈকে বাওঁফালে সোঁফালে চবফালে চাওক গোটেই ৱাল চাৰিওফালে ভৰ্তি হৈ আছে ইমাজিন কৰি চাওক কিমান সন্মান পাইছে চাওকচোন ইমাজিন কৰি চাওক জাষ্ট এইখন হ'ল গুণমালা ভাগি মই প্ৰথম আৰম্ভ কৰিছিলোঁ এই মুগাৰ সূতাত আৰু কলা ঊলেৰে আখৰখিনি তুলিছিলোঁ আৰু এই ভাগি হ'ল সংস্কৃত গীতা ভাগি তুলিবলৈ মোক মানে এইটো মুগাৰ সূতাত আছে দিগবাণী মুগাৰ আৰু আখৰখিনি হ'ল সেউজীয়া ঊলৰ এই ইংৰাজী গীতা ভাগি তুলিবলৈও যোৰহাটৰ ডাক্তৰ বুদ্ধদেৱ দত্ত তেখেতে মোক প্ৰথম আৰম্ভ কৰিবৰ কাৰণে 50,000 টকা এটা তেওঁলোকে দিছিলে এইখিনি মুগাৰে হয় দিগবাণী মুগাৰ কিন্তু আখৰটো একে সেউজীয়া ঊলৰে হয় এইখিনি তেখেতে সহায় কৰিছিলে বাকীখিনি এই শেষৰ নামঘোষাখন মই দীঘৰখিনি মুগাৰ সূতা দিগটো মুগাৰ সেইটো মই সূতা কিনি আনিছিলোঁ তাৰপিছত বাণীটো যিটো বোৱা হৈছে এৰী সূতা এই সূতাটো মই মানে মুগাটো নিজে ঘৰতে পুহিছিলোঁ আৰু পালন কৰি তাৰপিছত ৰাতি মই এৰী সূতা টাকুৰিত কাটিছিলোঁ আৰু দিনত তাত বৈছিলোঁ গতিকেলৈ 2 বছৰ মই সূতাও কাটিলোঁ মুগাও পুহিলোঁ আৰু 2 বছৰ অন্ততহে মই গ্ৰন্থভাগি তুলিবলৈ মানে শেষ কৰিব পাৰিছোঁ ইয়াত যিসমূহ আপোনালোকে গীতা আৰু নামঘোষা দেখিছে এইখিনি বৈছে সূতাৰে দেখিছে এইখিনি সূতাৰ আছিলে আৰু সেইখন যোনখন আৰম্ভণিত দেখাইছিলোঁ সেইখন আছিল কাঠিৰে
তো সেইখন অলপ ইউনিক হয় এইখিনি সেইখন বেলেগ ধৰণৰ এখনো বেলেগ ধৰণৰ তাৰ ইউনিকনেছটো অলপ বেলেগ তাৰপিছত লগতে আৰু এটা ইউনিক আপোনালোকক মই গামোচা দেখাম আপোনালোকে এনেকুৱা গামোচা চাগে নিশ্চয় দেখা নাই এখন আইতাই নিজে বোৱা গামোচা হয় ইয়াত ফুল দিয়া নাই যদি আপোনালোকে ভালকৈ চাই দুখন আছে দেই এখন যদি একদম ভালকৈ চাই এয়া চাওক ফুল নাই কিন্তু ইয়াত ব্যৱহাৰ কৰিছে মণি দেখিবলৈ বহুত ধুনীয়া লাগিছে ওপৰৰ চাওকচোন ওপৰৰ পৰা চাই দিয়ক এবাৰ কিমান ধুনীয়া লাগিছে দুখন আছে এইখন হ'ল গুণাৰ চেলেং এইখন সূতাৰ নহয় আৰু এই গুণাৰ ইয়াত আগটো যিটো দিছোঁ এইটো ফুল দিয়া নাই আৰু সূতা দিয়া নাই মই এইটো টোটেলি মণি আছে অকল মণিৰে ইয়াৰ আগটো দিছোঁ ডিজাইনটো সেইটোৱে যেনেকৈ ফুল দিয়া গামোচাতকৈ একদম বেলেগ ধৰণৰ লাগিছে আৰু যিহেতু জানে আইতাই এইখিনি চব বৈছে ট্ৰেডিশ্যনেল আমাৰ যোনটো আৰম্ভণিত যেনেকৈ তাঁতশালখন আছিল সেইখনত বৈছে চাওক এবাৰ এনেকৈ চাই দিয়ক কি মৰিয়া লাগিছে অসমীয়াত লিখিছে অসমীয়াত অসমীয়াত দেখিছে গোটেই অসমীয়াত লাগিছে এখন বনাই কিমান বছৰ লাগিলে আপোনাৰ এইখন 9 মাহ লাগিছে 80 ফুট দৈৰ্ঘ্যৰ 17 ইঞ্চি প্ৰস্থ আপোনাক বহুত দূৰৰ পৰা চাগে সংগ্ৰহালয়ত মাতি আছে এইখিনি মানে দিবলৈ মানে তেওঁলোকক মানে সংগ্ৰহালয়ত ৰাখিম যাতে মানুহে দেখা পায় বুলি বহুতে আপোনাক কৈ থাকে সেইটো আমি গম পালোঁ এতিয়া মেইন কথা হৈছে যে আইতাৰ মানে মেইন ইণ্টাৰেষ্ট হয় যে এইখিনি নিজৰ ঘৰতে যিহেতু বনাইছে আইতাই সেইকাৰণে নিজৰ ঘৰতে সংৰক্ষণ কৰিব বিচাৰিছে নিজৰ ঘৰতে যাতে ৰাখি পেলাই যাতে ইয়াতে মানুহে আহি পেলাই য'ত আৰম্ভণি হ'ল গোটেই বস্তুটো সেই তাতে যাতে থাকে সেইটো আইতাৰ মেইন এইম হয় মোৰ নামটো স্থায়ী নহয় মই স্থায়ী নহয় স্থায়ী মোৰ জন্মভূমি স্থায়ী মোৰ মাতৃভূমি গতিকেলৈ য'ত সৃষ্টি হৈছে ত'তে থকা সেইটো এটা কাৰণ মোৰ মানে য'ত সৃষ্টি হৈছে সেই মৰাণ অসমৰ মৰাণ গতিকেলৈ মৰাণ ঠাই টুকুৰা সদায় এই সৃষ্টি হোৱাৰ কাৰণে সদায় নামটো থাকি যাব লাগে আৰু ৰাইজে যিখিনি মোক মৰম যাচিলে সেই মৰমৰ কাৰণে ৰাইজকো মৰমৰ উপহাৰটো দিম বুলিয়েই মই এই সংগ্ৰহালয়টো বনাব বিচাৰিছোঁ কাৰণ মই এইটো ৰাইজৰ নামতহে দি থৈ যাম আৰু ৰাইজৰ সহায় সহযোগ হ'লে নিশ্চয় এদিন সম্ভৱ হ'ব মই আপোনালোকৰ জৰিয়তে অসমবাসীক জনাইছোঁৱেই যে মোক সহায় সকলোৱে কৰক কাৰণ মোৰ সংগ্ৰহালয় ভাগি মোৰ নহয় অসমৰ ৰাইজৰ সম্পদ অসমৰ ৰাইজৰ সংগ্ৰহালয় গতিকেলৈ সংগ্ৰহালয় ভাগি ৰাইজে সহায় কৰিব লাগিব লগ পাই বহুত বঢ়িয়া লাগিলে আপোনাক মোৰ ভাল লাগিছে মানে মই এতিয়া তুমি বুলি কৈছোঁ দেই কাৰণ তুমিয়ে ক'ব লাগিব তোমালোকে আহি ইমান দূৰৰ পৰা আমাৰ ঘৰত যে আহি মোৰ লগত এইখিনি দুআষাৰ কথা পাতিবলৈ বা এনেধৰণে মোক সঁহাৰি জনাবলৈ অহাৰ কাৰণে মই তোমালোককো বহুত বহুত ধন্যবাদ একদম স্পেচিয়েল এৱাৰ্ড মই দেখাবলৈ বিচাৰি আছোঁ সেয়া হৈছে অসম গৌৰৱ বঁটা চাওক আছাম গৌৰৱ এৱাৰ্ড চাওক আইতাৰ লগত একদম মেচিং কৰিছে একদম ডিজাৰ্ভ কৰে মানে সেইটো কথা ক'ব বিচাৰিছোঁ মই আৰু ডিজাৰ্ভ কৰে কিন্তু আইতাৰ এটা কথা মই গম পালোঁ আইতাৰ লগত কথা পাতিবলৈ আপুনি কথা পাতি আছিলোঁ যিহেতু আমি আইতাই কৈছে যে তেওঁ এই এৱাৰ্ডখিনিৰ কাৰণে কাম কৰা নাই তেওঁ কাম কৰিছে তেওঁ নিজে ভাল পায় কাম কৰি পেলাই তেওঁ এই কামখিনি কৰি পেলাই মানে সুখী হয় নিজে সুখী হয় এতিয়া এখন যিহেতু বনাই পেলাই যদি খতম হৈ গ'ল নহয় আইতাই নাভাবে যে এখন বনাই পেলাই মই কিবা এটা এৱাৰ্ড পাম বুলি নেক্সট ষ্টেপ যেতিয়া লয় তেওঁ আইতাই এখন খতম কৰিলে ভাবে যে মই নেক্সটখন কেতিয়া বনাম আইতাৰ সেইটো আছে স্বভাৱটো আৰু এই স্বভাৱটো শুনি পেলাই বহুত ভাল লাগিলে আপুনি নিজে ভাবকচোন যদি আপোনালোকে আইতাক লগ পাই ভাল পালে নিশ্চয় বহুতে জানে চাগে আইতাৰ কথা আৰু যদি আপোনালোকে এই সংগ্ৰহালয় বনাবলৈ যদি আইতাক কিবা এটা সহায় কৰিব বিচাৰে মই তেওঁৰ নাম্বাৰটো দি দিম ধুনীয়াকৈ আপোনালোকে নিজে কণ্টেক্ট কৰি ল'ব বাকীতো জেগাডোখৰ নাম মই কমেই আমাৰ ফালৰ পৰা মোৰ ৰাইজৰ ফালৰ পৰা সময় ৰাইজৰ ফালৰ পৰা যদি আমি আমাৰ ফালৰ পৰা আইতাৰ সংগ্ৰহালয় এখন বনাবলৈ যদি কিবা সহায় কৰিব পাৰোঁ এইটো আমাৰ কাৰণে মোৰ কাৰণে বহুত ভাল কথা বহুত সুখী হ'ম মই সেইটো বস্তু সেইকাৰণে পাৰিলে প্লিজ মোৰ অনুৰোধ থাকিব আমি যাতে ছাপোৰ্ট কৰোঁ আৰু এই ভিডিঅ'টো যাতে চবেই চাই সম্পূৰ্ণকৈ আৰু আইতাক ইমানখিনি যদি আমি আগবঢ়াই দিব পাৰোঁ এনেই বহুত আগবাঢ়িলে আৰু যদি অকণমান এই সপোন আইতাৰ এই সপোনটো যদি আমি আগবঢ়াই দিব পাৰোঁ তাতকৈ আৰু মোক একো নালাগে সেইটো মই বিচাৰিম মোৰ সেই ভিডিঅ'টোৰ জৰিয়তে আৰু এয়া আছিল আজি মোৰ ব্লগ আৰু আইতাক বহুত বহুত ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে নিজৰ তাঁতখন বৈ থকাৰ মাজত আমাক ইমানখিনি সময় দিয়াৰ বাবে মেইন কথা সেইটো আৰু আইতাক লগ পাই বহুত ভাল লাগিলে আৰু আপোনালোকে জনাব যে আইতাৰ কথা জানি পেলাই আৰু মোৰ আজিৰ জেমছ অফ আছামৰ এপিছ'ডটো চাই পেলাই কেনেকুৱা লাগিলে সেইটো জনাব সমাপ্ত কৰি দিছোঁ সদায় দৰে সুখী থাকক সুখী ৰওক স্মাইল কৰি থাকক পজিটিভ থাকক মই সময় গৈ আইতাৰ লগত চাইনিং অফ